নমস্কাৰ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৱে ভালে কুশলে আছে আৰু ৰাতিপুৱাই ধূপডাল জ্বলাই লৈছোঁ গা পা ধুই উঠি, কিয়নো যেতিয়ালৈকে মই ধূপডাল নজ্বলাওঁ তেতিয়ালৈকে মোৰ মনটো পৰিষ্কাৰ নালাগে। আৰু ধূপডাল জ্বলাই উঠি বনাইছিলোঁ হৰলিক্স আৰু গৰম পানী, কিয়নো দিনটোত মই কমেও 2.5 লিটাৰৰ পৰা 3 লিটাৰৰ ভিতৰত গৰম পানী খাওঁ। আৰু সেইখিনি বনাই উঠাৰ পিছত অকণমান পঢ়া শুনা কৰিছিলোঁ আৰু তেতিয়ালৈকে ঘৰৰ মানুহ উঠাই নাছিলে। আৰু আপোনালোকে ইমান ধুনীয়াকৈ ভিডিঅ'বিলাকত সঁহাৰি জনাইছে আৰু সকলোৱে কৈ আছে লং ভিডিঅ' দিবা বা লং ভিডিঅ' দিবা। সেইকাৰণে মই লং ভিডিঅ' এটা বনালোঁ, কিয়নো মই ইমান এটা ভাল নাপাওঁ লং ভিডিঅ' বনাই। আগতে বনাইছিলোঁ, কিন্তু এতিয়া মোৰ সিমান এটা ধৈৰ্য নাথাকে। তো আপোনালোকৰ ৰিকুৱেষ্টতে মই প্ৰথমতে লং ভিডিঅ' বনালোঁ আজি বহুত দিনৰ মূৰত। সকলোৱে আশা কৰোঁ সকলোৱে ভাল পাব। আৰু এয়া চাওক, মই পঢ়া শুনা কৰিছোঁ। সামৰি মই লাগিলোঁ ৰুমটো চাফা কৰাত, কিয়নো মই পঢ়াৰ আগতে ৰুমটো চাফা নকৰোঁ। পঢ়ি উঠাৰ পিছতেহে ৰুমটো চাফা কৰোঁ, কিয়নো পঢ়াৰ আগতে যদি মই ৰুম চাফা কৰাত লাগোঁ তেতিয়া মোৰ টোপনি ভাৱটোহে হয়। আৰু কোনে কোনে নিজৰ পঢ়া কথাটো নিজে চাফা কৰে কমেণ্ট কৰি জনাবচোন। আৰু আজি অকণমান মোৰ মাতটো বেলেগ যেন লাগিব পাৰে আপোনালোকৰ, কিয়নো বহুত বেছি চৰ্দি লাগি আছে। আৰু মোটামুটি মই 2 সপ্তাহমান মজিয়াত শুইছোঁ, কিয়নো ইমান গৰম বিচনাত শুবলৈ মোৰ মানে ধৈৰ্য নাথাকে, ৰাতি টোপনি নাহে। সেইকাৰণে মই ইমান দিন মজিয়াত হোৱাৰ কাৰণে অকণমান চৰ্দি লগা নিচিনা হৈছে। তাৰপাছত মই লাগিলোঁ ব্ৰেকফাষ্ট বনোৱাত, আৰু ব্ৰেকফাষ্টত আজি ৰুটি বনাইছিলোঁ, কিয়নো মাহঁতে খাইছিলে পিঠা। এনেই সকলোৱে একে বস্তুৱে খোৱা যায় ঘৰত, যিহেতু সদস্য বহুত বেছি আৰু এবিধেই বস্তু বনোৱা হয়। কিন্তু আজি মই মানে পিঠাটো মই ভাল নাপাওঁ, পিঠা খাই ইমান ভাল নাপাওঁ। আৰু কোনে কোনে পিঠা ভাল পায় আৰু কোনে কোনে বেয়া পায় সেইটোও কমেণ্ট কৰি জনাবচোন। আৰু এয়া মই ৰুটিখিনি বনালোঁ, গোল হৈছে বাৰু, আগতে নহৈছিলে কিন্তু এতিয়া গোল হয়। আৰু এটা কথা যে আপোনালোকে মোক ইমানখিনি মৰম দিছে, মই সেইকেইটো আশা কৰা নাছিলোঁ যিমানখিনি মৰম দিছিলে। তো তাৰ কাৰণে আপোনালোকে বহুত ডাঙৰ ধন্যবাদ জনাইছোঁ। আৰু এয়া মই অকণমান ৰিফাইন অইল ইউজ কৰোঁ, আৰু ৰিফাইন অইলটো ইউজ কৰিলে মোৰ বেছিকৈ এচিডিটি নহয়। যেনেকৈ মানে শুকান ৰুটি যদি মই অকণো অইল ইউজ নকৰোঁ তেতিয়া মোৰ বেছি এচিডিটি হয়। আৰু কাৰ এনেকুৱা হয় সেইটো মোক জনাবচোন। তাৰপিছত ৰাতিৰে আছিলে আলু ভাজা, আৰু সেইখিনিৰ সৈতে মই ৰুটিখন খালোঁ। নতুনকৈ আৰু ৰাতিপুৱা মই আজি একো বনোৱা নাই, সেই ৰাতিৰ আলু ভাজাৰ সৈতে মই ৰুটি 2খন খালোঁ। তাৰপিছত আকৌ মই 10টা নে 11টা মানৰ পৰা পঢ়া শুনা কৰিছিলোঁ, কিয়নো মোৰ সময়টো মনত নাই। আৰু এয়া হৈছে মোৰ ছেকেণ্ড শ্লটটো, আৰু এয়া চাওক।
লগে লগে ভাত খোৱাৰ সময়ে হৈ পৰিলে দুপৰীয়াৰ আৰু সকলোৱে আমি লগ হৈ ভাত খালোঁ সকলোৱে মানে মই অকণমান আগতে ষ্টাৰ্ট দি দিলোঁ কিয়নো মোৰ ভোকটো বহুত বেছি হৈ গৈছিল আৰু ৰৈ থকাৰ অকণো ধৈৰ্য নহ'ল গতিকে সোনকালে খাই দিলোঁ তাৰপিছত অকণমান শুই গ'লোঁ অকণমান মানে 3 ঘণ্টামান শুলোঁ আৰু সেয়া হৈ উঠাৰ পাছত আকৌ অকণমান পঢ়া শুনাত লাগিলোঁ গধূলি পঢ়া শুনাত আৰু আজিৰ ভিডিঅ'টো আপোনালোকে কেনে পাইছে মোক এবাৰ ক'বচোন মোৰ ভিডিঅ'টো বনোৱাত হৈছে নে নাই কিবা ইমপ্ৰুভ কৰিব লাগে নে নাই সেইটো কমেণ্ট কৰি জনাব যিহেতু মৰমখিনি আপোনালোকেহে দিছে ভিডিঅ'টো আপোনালোকেহে চাব গতিকে আপোনালোকে যাতে ভিডিঅ'টোত বৰ নালাগে সেইটো আপোনালোকে মানে আপোনালোকৰ পৰা জানিলে মোৰ ভাল লাগিব গতিকে কমেণ্ট কৰি জনাবচোন মই কি ইমপ্ৰুভ কৰিব লাগিব সেইটো জানিলে মোৰ বহুত বেছি ভাল লাগিব আৰু ইয়া হৈছিলে গধূলি পঢ়া শুনাখিনি আৰু গধূলি পঢ়াখিনি সামৰি মই অকণ ওলাই আহিছিলোঁ চোতাললৈকে কিয়নো আজি মই দিনটোৰ পৰা বাহিৰলৈ ওলাই নাছিলোঁ কিয়নো ইমান বেছি ৰ'দ আছিল অকণো মোৰ বাহিৰত ওলাব মন যোৱা নাছিলে তাৰপিছত এয়া গধূলি মায়ে মন্দিৰত প্ৰাৰ্থনা কৰিছিলে আৰু প্ৰাৰ্থনাৰ শব্দটো শুনিতো আপোনালোকে জানে কিমান মনটো পৰিষ্কাৰ হয় আজিৰ ভিডিঅ'টো আছিল ইমানেই সোনকালে